প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলোকেই নমস্কাৰ। প্ৰিয়সকল, আপোনালোকে কেতিয়াবা চিন্তা কৰা নে? কেতিয়াবা দুখিত হয় নেকি? মই প্ৰতিদিনেই প্ৰাৰ্থনা কৰোঁ, প্ৰতিদিনেই বাইবেল অধ্যয়ন কৰোঁ, কিন্তু মোৰ জীৱনত আজিলৈকে একো সফলতা দেখা পোৱা নাই। যেনেদৰে মোৰ পৰিয়ালত, মোৰ ব্যৱসায়ত, মোৰ কাৰ্যত, মোৰ পঢ়া শুনাত সকলোতেই মই আজিলৈকে ছাকচেছ হোৱা নাই, আগবাঢ়ি যোৱা নাই। এনেধৰণৰ আপোনাৰ চিন্তা হ'ব পাৰে, কিন্তু আপোনাক ঈশ্বৰৰ বাক্য আজি লৈ আহিছোঁ আপোনাৰ বাবে। ঈশ্বৰৰ বাক্যত আজি আপোনাক কয়, আদি পুস্তক 39:2 কয়, কিন্তু যি হোৱা যোচেফৰ সংগী হোৱাত তেওঁ ভাগ্যৱান লোক হ'ল। প্ৰিয়সকল, আপুনি প্ৰতিদিনে প্ৰাৰ্থনা কৰা আৰু প্ৰতিদিনে ঈশ্বৰৰ বাক্য পালন কৰা আৰু প্ৰতিদিনে বাক্য অধ্যয়ন কৰা, এইটো বহুত আনন্দৰ বিষয় আৰু আপোনাৰ লগত ঈশ্বৰ আছে। এইবাবে আপুনি এজন ভাগ্যৱান লোক হয়। আপুনি জানানে, ধন সম্পত্তি আৰু ঘৰ আৰু সকলো উন্নতিতকৈ আপুনি যেন ঈশ্বৰৰ লগত আছা আৰু ঈশ্বৰে যেন আপোনাৰ লগত আছে, এইটো বৰ আনন্দৰ বিষয় আৰু ভাগ্যৰ বিষয়, আৰু এইটোৱে জীৱনৰ আটাইতকৈ ছাকচেছ আৰু সফলতা বুলি ক'ব পাৰি। প্ৰিয়সকল, আপুনি চিন্তা নকৰিব, আপোনাক ঈশ্বৰে এটা সময়ত আশীৰ্বাদ কৰিব। ঠিক সময়ত ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব। মোৰ বন্ধু, আপুনি এজন ভাগ্যৱান ব্যক্তি, কাৰণ বহু মানুহে আজিৰ তাৰিখলৈ ঈশ্বৰক জনা নাই, ঈশ্বৰৰ বিৰুদ্ধে কাম কৰি আছে আৰু ঈশ্বৰে যি বিচাৰে তাক নকৰে, প্ৰতিদিনে প্ৰাৰ্থনা নকৰে, বাইবেল অধ্যয়ন নকৰে আৰু ঈশ্বৰৰ পৰা বিৰত থাকে। সেইবিলাকৰ তুলনাত আপুনি এজন ভাগ্যৱান ব্যক্তি, কাৰণ আপুনি প্ৰতিদিনে প্ৰাৰ্থনা কৰিবৰ কাৰণে সুযোগ পাইছা আৰু প্ৰাৰ্থনা কৰিছা আৰু বাইবেল অধ্যয়ন কৰিছা আৰু ঈশ্বৰৰ নামত আপুনি ধৈৰ্য ধৰি ঈশ্বৰৰ আশীৰ্বাদলৈ অপেক্ষা কৰিছা। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব, ঈশ্বৰে ঠিক সময়ত আপোনাক আশীৰ্বাদ কৰিব। আপুনি চিন্তা কৰক, আপুনি মনত পেলাওক, আদি পুস্তকত আমি যদি পঢ়িবলৈ যাওঁ, যোচেফ নামেৰে এজন ব্যক্তি, যিজন নেকি মিছৰ দেশত এটা সময়ত ৰজাৰ দৰে শাসন কৰিছিল, তেওঁ বহুত কষ্ট ভুগিব লগা হৈছিল। তেওঁ কেতিয়াও ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰা নাছিল, ঈশ্বৰে যি বিচাৰে তাকেই কৰিছিল, কিন্তু তেওঁ বহু সময়ত তেওঁৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। ভাইবিলাকে তেওঁক তাড়না কৰিছিল, লোকবিলাকে তাড়না কৰিছিল, জেলতো আছিল, কিন্তু তেওঁ প্ৰভু যীশু খ্ৰীষ্টৰ নামত প্ৰতিদিনে জীয়াই আছিল। এইবাবে ঈশ্বৰে ঠিক সময়ত তেওঁক আশীৰ্বাদ কৰাৰ বাবে মিছৰ দেশত এটা সময়ত ৰজাৰ দৰে শাসন কৰিছিল। প্ৰিয়সকল, আপোনাকো ঈশ্বৰে আশীৰ্বাদ কৰিব। কেতিয়া সময়ত কাক আশীৰ্বাদ কৰিব লাগে ঈশ্বৰে জানে, কিন্তু আপুনি কেতিয়াও ব্যাকুল নহয়, মনতে বেয়া চিন্তা ভাৱ লৈ আপুনি চিন্তা কৰিব নালাগে, মোৰ জীৱনত ঈশ্বৰে নাই নেকি, মই ইমান প্ৰাৰ্থনা কৰি ঈশ্বৰে মোক কিয় আশীৰ্বাদ নকৰে। এনেকৈ আপুনি নিজকে ভুল চিন্তা কৰি আপোনাৰ হৃদয়টো বেয়া নকৰিব। আপোনাৰ হৃদয়ত ঈশ্বৰ আছে, আমাৰ লগত ঈশ্বৰে থাকে। গতিকে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আৰু প্ৰতিদিনে প্ৰাৰ্থনা কৰি আগবাঢ়ি যোৱা আৰু প্ৰতিদিনে প্ৰভুৰ নামত জীয়াই থাকা। এই জগতত আমি দুদিনহে জীয়াই থাকিম, আমি এই পৃথিৱীত চিৰস্থায়ী হৈ থাকিব নোৱাৰোঁ। আমি মাত্ৰ এই পৃথিৱীত আলহী হয়, আমাৰ বাবে ঈশ্বৰে স্বৰ্গত ঠাই বনাইছে। গতিকে প্ৰিয়সকল, আপুনি যেন ঈশ্বৰৰ লগত আছা আৰু ঈশ্বৰে যেন আপোনাৰ লগত আছে, এইটো আমাৰ বাবে আটাইতকৈ ডাঙৰ বিষয় আৰু আনন্দৰ বিষয় হয়। আহক আমি প্ৰাৰ্থনা কৰিম। প্ৰভু যীশু, আপোনাক ধন্যবাদ, আপুনি আশীৰ্বাদ কৰাৰ বাবে ধন্যবাদ, প্ৰতিদিনে আপুনি মোৰ লগত থকাৰ বাবে ধন্যবাদ। প্ৰভু যীশু, আমাৰ জীৱনত আশীৰ্বাদ কৰা, যিবিলাকে ঈশ্বৰৰ এই বাক্যটো শুনি আছা, এই সকলোকে তেওঁলোকক আশীৰ্বাদ কৰা আৰু তেওঁলোকৰ জীৱনত যিবিলাক আশীৰ্বাদ দিবলৈ আছে, এই সকলো আশীৰ্বাদ তেওঁলোকক দিয়া। আমেন।